So guys, এতিয়া আমাৰ বিক্ৰমৰ চাইকেলটো পামচাৰ হৈ গ'ল। ঠিক আছে, মই জুবিনদাৰ এটা গীতৰ মাজেৰে তেখেতক মই ক'ব বিচাৰিছোঁ। জুবিনদাই গাইছিলে পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু। সেই সুৰৰ আৰ্হিৰে মই গাইছোঁ। ভাগৰি নপৰিবা বন্ধু, ভাগৰি নপৰিবা বন্ধু, চাইকেল পামচাৰ হ'লিও আমি আগবাঢ়ি যাম বন্ধু, আগবাঢ়ি যাম আমি বন্ধু। জুবিন দা, আপুনিতো আমাৰ হিয়াৰ আমঠু, গতিকে আপুনি য'তেকে নাথাকক কিয়, গতিকে শান্তিৰে থাকক। আমিও গৈ আছোঁ। জুবিন দা মহান। চব বন্ধুসকল, আমি ইয়াতে কেইজনমান মানুহ লগ পালোঁ। সিহঁতে বহুত ইউটিউবৰ পৰা গুচিবলৈ চেষ্টা কৰি আছে। मेहनत कर रही है बंदा, बहुत मेहनत कर रहा है अपना यूट्यूब पे। সকলোকে আমি ধন্যবাদ জনাইছোঁ। থেংক ইউ, থেংক ইউ। চব বন্ধুসকল, এখেতসকলে যিহেতু চাইকেল ইয়াতে নাপায়, সেইকাৰণে আমাৰ চাইকেলকে চলাই চাইছে। চব বন্ধুসকল, অ'কে, বাই বাই সকলোকে, বাই বাই। চ' গাইজ, আমি ৰাস্তাৰ মাজেৰে গৈ আছিলোঁ। তাতে এজন সৰু ল'ৰা লগ পাইছোঁ, আমাক কি ধুনীয়া ৰেচপেক্ট কৰিছে। হাই বলো, হাই বলো, হেণ্ডছেট দিজিয়ে, হেণ্ডছেট, হেণ্ডছেট। চ' গাইজ, এই ফুলটো নামটো জানে যদি আমাক কমেণ্ট মাৰি জনাবচোন। আমাৰ অসমতো এনেকুৱা ধৰণৰ আছে, আমি কপালত ফুটাইছিলোঁ। সেই ফুলটোৰ নাম বা কি আছিল, গতিকে কমেণ্ট মাৰি জনাবচোন গাইজ। ইয়াতে বিভিন্ন ধৰণৰ ফুল পোৱা যায়, যদিওবা আমাৰ অসমৰ লগত মিলে, কিন্তু অলপ পাৰ্থক্যবিলাক বেলেগ। চাইকেল ঠিলি 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 আমিনো আগবাঢ়ি যাম নাওক্ৰম, ভাগৰি নপৰিবা বন্ধু, চলো আগবাঢ়ি চলো। পুৰা একটা ৰাস্তাতে ওলাই থকাৰ নিচিনা লাগে নাওক্ৰম। একা বেকা ৰাস্তাৰে আমি পাৰ হৈ গৈ আছোঁ লাহে লাহে কৰি। চ' গাইজ, আমাৰ অলপ ভালে হ'ল, আমাৰ এখেতে আমাৰ মেকানিকে আমাক অলপ পাম্প দিলে চাইকেলটোত। তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ ছাৰক। থেংক ইউ ছাৰ। তলত দেখা পোৱা ৰাস্তাৰে আমি আহি আহি এতিয়া ওপৰ অংশ পাইছোঁ। পুৰা কি ধুনীয়া, ইদিৰে আহিলোঁ আমি। এই বিক্ৰম, কি চাই আছা? নহয়, দে চলো আমি আৰু আকৌ আৰম্ভ কৰোঁ না এইখিনিতে। এয়া আমাৰ বাইকটো বিক্ৰমৰ বাইকটো পামচাৰ হৈছিলে, এতিয়া আৰু পাম্প দি দিলোঁ আমি গাড়ীৰ মেকানিকতে। চ' গাইজ, আমি ৰাস্তাৰ কাষতে এটা ফুল পাইছোঁ, আমাৰ গেন্দাৰ দৰে। আমাৰ অসমত এনেকুৱা গেন্দা আছে নে নাই মইতো নাজানো, কিন্তু এনেকুৱা পাহিৰ দৰে আছে, কিন্তু এনেকুৱা ধৰণৰটো নাই বোধহয়। যদি আছে মোক কমেণ্ট কৰি জনাবচোন। কি সুন্দৰ গেন্দা, চাৰিওফালে ফুলি আছে। তাতে কেইজনমান ল'ৰা ছোৱালী খেলি আছে, সঁচাকৈ মানে ল'ৰালি যাবলৈ মন গৈছে। যেনেকৈ জুবিন দাই গাইছিল, মনলে ফুটি আহে ল'ৰালি তৰে মৰে, নাজানো আৰু দে, এটি ধেমালি। খুব সুন্দৰ এটি গীত গাইছিল আমাৰ জুবিন দাই। গতিকে জুবিন দা, আপুনি য'তেকে নাথাকক কিয়, হাজাৰ বাৰ আপোনাক মানে ধন্যবাদ জ্ঞাপন কৰিম আমি। বিক্ৰম, ভাগৰ লাগছে নেকি?
দে আহি থকা কষ্ট কৰি টেনশ্যন নাই আহি পালো চ' গাইজ আপোনালোকক বাঁহ কেইজোপামান দেখুৱাব খুজিছোঁ এইবিলাক বাঁহ চাচোন আমাৰ অসমতো আছে তথাপি অলপ বেলেগ হয় না বিক্ৰম হয়তো ঠাণ্ডাৰ কাৰণে হয়তো বেলেগ হ'ব হয় কিজানি দেখুৱাই আছোঁ ৰ'বা এইবিলাক হৈছে পাইন গছ আচলতে পাইন গছৰ পাতবিলাক অলপ বেলেগ ধৰণৰ ইয়াতে পাইন নহয় না ঠিক আছে গাইজ আপোনালোকে যদি জানে মোক কমেণ্ট মাৰি জনাবচোন ঠিক আছে চ' গাইজ আপোনালোকক এই পাতটো এনে দেখুৱাব বিচাৰিছোঁ এনেকুৱা ধৰণৰ পাত আমাৰ তাতো আছে আমি মাটিজাম বুলি কওঁ কিন্তু সেইটো মাটিজাম হয় না নহয় নাজানো আমি কিন্তু মাটিজামবিলাক খাইছিলোঁ আজিকালি প্ৰায় কমি গৈছে দে আমাৰ গাঁওবিলাকতো মাটিজাম তাৰমানে কিয় আজিকালি খেতিয়কবিলাক ঔষধ মাৰে যে সেইকাৰণে কমি গৈছে আৰু সব বন্ধুসকল ঠিক আমাৰ চাচাই মানে টাইম পাছ বিক্ৰী কৰি আছে মইতো হেৰি অসমৰ না হয় নেকি এই অসমৰ চাচোন মই সেই ৰোতাৰ আমাৰ ভাল লাগিছে নমস্কাৰ দিয়া নমস্কাৰ ঠিক আছে নমস্কাৰ বহুত কষ্টৰে বিক্ৰী কৰি আছে এইবিলাক কিমান লয় 10 টকা ঠিক আছে এটা দেচোন টাইম পাছ আমিও খাম হয় না নহয় কি লেখা টাইটেল আমি ৰাভা হয় দে ঘাট বন্ধুসকল ঘাট প্ৰতিঘাতেই মানুহৰ জিন্দগী যাৰ জীৱনত ঘাট প্ৰতিঘাত নাই তাৰ জিন্দগীৰ দাম নাই ঘাট প্ৰতিঘাতৰ মাজেদি নিজৰ জীৱনটো অতিবাহিত কৰিব লাগে আহিছোঁ খাইছোঁ মৰিছোঁ বুঢ়া হৈছোঁ বিয়া বাৰু কৰাইছোঁ সংসাৰ পাৰ হৈ গ'ল সেইটো জিন্দগীত নহয় গোটেই অল অভাৰ ৱৰ্ল্ডত নহ'লেও ইণ্ডিয়াত নহ'লেও নিজৰ যিটো জন্মস্থান সেই ঠাইখিনি মানুহক ভাল চকুৰে চাব লাগে ভাল পৰামৰ্শ দিব লাগে নিজে ভাল হোৱাটো ডাঙৰ কথা নহয় আমাৰ পৰামৰ্শ তোমাৰ পৰামৰ্শৰ মতে যাতে আৰু কিছুমান মানুহ ভাল হয় ভাল ৰাস্তাত আহে নিজৰ স্মৃতিত ৰাখিব নিজৰ ল'ৰা ছোৱালী কিন্তু শত্ৰুক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে দুৰ্বল বুলি ভাবিব নালাগে এনেকুৱা মানুহৰ মাজতহে মানে আচল কথাবিলাক লুকাই থাকে গতিকে আমি ধন্যবাদ জনাইছোঁ আমাৰ আৰু লগতে আমাৰ অসমবাসীৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ আমি অসমীয়া হয় না নহয় থেংক ইউ চ' গাইজ ইয়াতে ৱাটাৰ মেলনবিলাক গছত ওলমি লাগি আছে কি সুন্দৰভাৱে চ' গাইজ এইপিনে খেতিৰ মাজে মাজে ঘৰ আছে কি সুন্দৰভাৱে तुम्हार क्या नाम है तुम्हारा रोश्री रोशनी बहुत अच्छा नाम है सब बंधुসকল এতিয়া আমি তিনদিন গাঁও পালো আৰু এইটো কি বিক্ৰম মনেষ্ট্ৰী না খুব সুন্দৰ না এইখন আছে তেনজিং গাঁও আৰু তো কি ইউনিভাৰ্চিটি আছিল বিক্ৰম গণতান্ত্ৰিক ইউনিভাৰ্চিটি তাতে লিখা আছে ন ঠিক আছে বিশ্ববিদ্যালয় না ইউনিভাৰ্চিটি সব বন্ধুসকল এতিয়ালৈকে আমি ভূপৃষ্ঠৰ পৰা 6740 ফুট উচ্চতাৰ ওপৰত আছোঁ বহু ওপৰত আছোঁ আমি এতিয়া চ' গাইজ বহু দূৰ খোজ কাঢ়িলোঁ এতিয়া অলপ ইয়াতে এখন দোকান পাইছোঁ ইয়াতে চাহ ঠাহ কিবা খাওঁ ৰ আমি এয়া বিক্ৰম চাইকেলখন থৈ দিছে চ' বন্ধুসকল এতিয়া আমি চাহ খাবলৈ লৈছোঁ এয়া বিক্ৰম আছে এইপিনে আন্ধাৰ হয় বিস্কুট বিস্কুটেৰে খাব লাগিব
So guys, এখেতে হৈছে অৰুণাচলৰ এখেতে আমাক ভাজি ভাত খুৱাইছে থেংক ইউ ছাৰ এয়া চোৱাচোন এইবিলাক কি সুন্দৰভাৱে বিক্ৰম বহি আছে এইফালে বিক্ৰমে খাই আছে আৰু ইয়াতে এইটো কি বস্তু বা এইটো নিমখ আৰু এইটো আচাৰ খুব সুন্দৰ এতিয়া মই টেষ্ট কৰি চাম সব বন্ধুসকল মই এতিয়া টেষ্ট কৰি চাম আজি প্ৰথম কেনেকুৱা লাগে খাই চাম ধুনীয়া So guys, আমি খাই লওঁ গাইজ চামুচেৰে মোক খাবলৈ ভাল নালাগে গতিকে আমাৰ এইটো চামুচ আছে নহয় এইটোৱে ভাল সঁচাকৈ চামুচেৰে খালে আমাক ভাল নালাগে পেট নভৰা যেন লাগে না চব বন্ধুসকল চোৱাচোন মেঘবিলাক কেনেকুৱা আহিছে একদম ওপৰত একদম ঠাণ্ডা লাগি গৈছে কি ধুনীয়াভাৱে আহিছে আমি এতিয়াও ইয়াক হোটেলত আছোঁ তিনদিন গাঁৱতে আমাৰ পাৱাৰ বেংকবিলাক চাৰ্জ দিছোঁ আমি বেলেগ কবি বাগান আছে কি সুন্দৰভাৱে আহিছে মেঘবিলাক ঠাণ্ডাতে থাকিব পৰা নাই এয়া আমাৰ বন্ধু কি নাম আছিল তোমাৰ এলেক্স বিষ্ণুমুতাৰী এয়া আমাতকৈ বহুত সৰু মোৰ ভাইটিয়ে হ'ব বহুত আমাক সহায় কৰি আছে এখেতসকলৰ হোটেলতে আমি চাহ খালোঁ বহুত গৰম গৰম ইয়াক হোটেল না নামটো হৈছে ইয়াক হোটেল যদি আপোনালোকে আহে ইয়াক হোটেলতে আপোনালোকে চাহ তাহ খাব পাৰিব আৰু ইয়াৰ পৰা টাৱাঙলৈ গুচি যাব পাৰিব ঠিক আছে So guys, আমি এতিয়া ইয়াক হোটেলৰ পৰা আমি বিদায় ল'বলৈ লৈছোঁ ভাইটিয়ে আমাক বহুত সহায় কৰিলে এখেতসকলে পাৱাৰ বেংকসমূহ আমাৰ চাৰ্জ নাছিলে এখেতসকলে পাৱাৰ বেংকত চাৰ্জ দিলে গতিকে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ দে এতিয়া এয়া ছটা বাচ্চা बहुत बहुत अच्छा लड़का है वो वाला बहुत अच्छा लड़का है थैंक यू सो मच ओके सो गाइस আমি এখেতসকলৰ পৰা বিদায় ল'লোঁ গতিকে আগলৈ আমি যাই আছোঁ এতিয়া আকৌ যাত্ৰা কৰিছোঁ টাৱাঙলৈ এতিয়া ইয়াক হোটেলৰে মানে সৰু কুকুৰ চোৱা এটা আছিল সেই আমাৰ পিছে পিছে দৌৰি আহিছে তোমাকো বিদায় দিওঁ দে ৰাণী দে ইমান ধুনীয়া কুকুৰ না আমি বিদায় দিলোঁ ইয়াক দে থেংক ইউ যাওঁ দে আমি যা